আজি বনাবলৈ ওলাইছোঁ কলৰ খাৰৰ সৈতে অমিতা আৰু মাছৰ মাথাৰ আঞ্জা। একচুৱেলি মেটাৰ ইজ ডেট মই গৈছিলোঁ ৰাতিপুৱা খেলপথাৰত এক্সাৰচাইজ কৰিবলৈ আৰু এক্সাৰচাইজ কৰি ঘূৰি অহাৰ লগে লগে মায়ে ক'লে যে মাছৰ মাথা কলৰ খাৰ আৰু অমিতাৰ আঞ্জাখন আজি তয়ে বনা আৰু লগে লগে মই লাগি গ'লোঁ বনাবলৈ কাৰণ মই ৰান্ধি বাঢ়ি খুব ভাল পাওঁ। বাৰু কেনেকৈ বনাওঁ আপোনালোকে চাই থাককচোন। আৰু এনেকৈ ৰেডি হৈ গ'ল আজি কলৰ খাৰৰ সৈতে অমিতা আৰু মাছৰ মাথাৰ আঞ্জাখন। আৰু তাৰপিছতে এইফালে মায়ে মাত লগালে বোলে মই গাখীৰ খীৰাই আছোঁ, মাখিকেইটাই গৰুটোক খুব ডিষ্টাৰ্ব দি আছে, তই মাখিকেইটা খেদি দে। আৰু এনেকৈ মই মাখিকেইটা খেদি দিলোঁ আৰু মাখি খেদি মেলি মই এইফালে ভাত বাঢ়ি ল'লোঁ খাবলৈ। আৰু এনেকৈ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব।